গাইছ মোৰ নাম বিকু আৰু মই এতিয়া আমাৰ দুলিয়াজানৰ উত্তৰ-পূব ফেষ্টিভেল হৈ আছে তো তাত আহিছোঁ ইয়াত বহুতো মহাবাহু চাৰ্কেছ টিকট 50 টকা 5 বছৰ ল'ৰা ছোৱালী মোৰ টিকট গোটেই লাগিব আহি পেলাই খোৱা মেলা লাগি আছে এইবোৰ তো আন্ধাৰ বহুত আন্ধাৰত ভালকৈ দেখি নাপাওঁ বোলে মাতো ভালকৈ নাহিলে দেখা আহিয়ে প্ৰথমত ইয়াত কাপোৰ চাপোৰ ঢেৰ নিশ্চিত প্ৰতিযোগীসকলক আমাৰ কাৰ্যালয়ত যোগাযোগ কৰি তেওঁলোকৰ নাম দাখিল কৰাৰ বাবে আবেদন জনোৱা হৈছে অহাকালিলৈ ঠিক বিয়লি 3 বজাৰ লগে লগে নৃত্য প্ৰতিযোগিতা একক আৰু দলীয় নৃত্য পৰিৱেশন কৰা আপং চলি অসমীয়া আহাৰ পুৰা বহুতো ধুনীয়া ধুনীয়া বস্তু চলি আছে আপোনালোকে আহিব পাৰে তো এয়া 10 তাৰিখলৈকে আছে মাৰ্চৰ 10 তাৰিখলৈকে 10 তাৰিখ লাষ্ট ঐ পুই তো ইয়াত ৰহি চলি আছে আমাৰ বন্ধুৱে দি আছে ন এয়া গাহৰি পোৱা এই ভিডিঅ' খুৱাব এতিয়া কেতিয়াবা দি আছ প্ৰথম নহ'বা তো এতিয়া ইয়াত উঠিম উঠি লওঁ তাৰপিছত তো ওপৰত দি আহিলোঁ ভালে লাগিলে অলপ আৰু বৰ্তমান আমি তলৰ অভিমুখে এতিয়া আহিছোঁ আমি কাপোৰৰ দোকানখিনি পাৰে আৰু এফালে কিবা চেল লাগি আছে 100 ৰুপিজ ভিতৰত 50 ৰুপিজৰ এইবোৰ চলি আছে আৰু এইফালে ইয়াত এইবোৰ চলি আছে কাপোৰ দোকান এইফালে বেছিভাগ কাপোৰ দোকান আছে আৰু ইয়াৰ তলত এইবোৰ কিহৰ কাপোৰ ইমান তলত পেলাইছে কাপোৰ দোকান বহিছে একো নোলোৱা নেকি একো নোলোৱা নেকি তোমাৰে এইখিনি দেখালোঁ নাই আপোনালোকক নাই দেখা ন এইফালে চাওক সেইফালে ইয়াত মণিপুৰী গ'ল আৰু অসমীয়া গহনা পোৱা গৈছে অসমীয়া গহনা আছে যেতিয়া ওচৰ পাই দেখাব লাগিব মেজাংকৰি বস্ত্ৰ উদ্যোগ কাপোৰ এইবোৰ পাটৰো আছে ছেট হিচাপত এফালে একেই গহনা দোকান আৰু এফালে ঠাণ্ডা বেছি আছে কলা বেছি আছে এইফালে আকৌ মেলা আছে এইফালে প্ৰথমে দেখালোঁ বোলে আপোনালোকক এইফালে পৰা আপোনাৰ কি কয় চাৰ্কাছখন আছে চাৰ্কাছখনৰ বৰ্তমান টিকেট সংগ্ৰহ হোৱা নাই তো যদি ভিতৰলৈ যদি চাৰ্কাছখন খুলিছে তেনেহ'লে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম তো এতিয়ালৈকে চাৰ্কাছখন খোলা নাই আৰু এইটো তৃতীয় এইফালে একেই কাপোৰ দোকানে বেছি নাই